কুঁৱলীখন এটি ৰাতিপুৱা আমাৰ যাত্ৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি উজনি অসমৰ এখন অন্যতম চহৰ যোৰহাটলৈ। অফলাভক ঘাটত ফেৰীৰ অভাৱৰ কাৰণে আমি তিনিখন গাড়ীয়ে এখন ফেৰী ভাড়া কৰি ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ক্ৰমান্বয়ে আগবাঢ়িলোঁ যোৰহাটলৈ বুলি। মোৰেই সৌভাগ্য জীৱনত প্ৰথমবাৰৰ কাৰণে ফেৰীৰ পাইলটৰ চিটত বহি অকণমান সময় ফেৰীখন চলোৱাৰ সুবিধা পালোঁ ব্ৰহ্মপুত্ৰৰ বিশাল বুকুত। ফেৰীৰ ডাইভিং চিটত বহি ৰজা মহাৰাজৰ ৰাজসিংহাসনত বহি যিটো অনুভৱ হয়, মোৰ ঠিক তেনেকুৱাতে অনুভৱ হৈছে। ক্ৰমান্বয়ে আমি এনেকৈ দেখিবলৈ পাইছিলোঁ ব্যস্ততাৰে ভৰা যোৰহাটৰ নিমাতী ঘাটটি। নিমাতী ঘাটটি দেখি আমাৰ ফেৰীখনো ক্ৰমান্বয়ে পানীৰ পৰা মাটিৰ স্পৰ্শ পাবলৈ ঢাপলি মেলি আগবাঢ়িছিল নিমাতী ঘাটৰ কাষলৈ।
অৱশেষত আমিও কুঁৱলীৰ মাজেৰে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি আহি এটা বুজাব নোৱাৰা অভিজ্ঞতা লৈ নিমাতী ঘাটত ভৰি থৈ এটা যাত্ৰাৰ পৰিসমাপ্তি ঘটাই গাড়ী এৰি যোৰহাটলৈ বুলি ৰাওনা হ'লোঁ।